ছাবস্ক্ৰাইব কৰক আমি গাঁৱলৈ চেনেল আৰু বেল আইকনটো দবাই দিয়ক যাতে মোৰ সকলো ভিডিঅ' সকলোতকৈ আগতে পায়। নমস্কাৰ বন্ধুসকল, মই আকৌ আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। খেতিপথাৰত লাগি থকাৰ বাবে আপোনালোকক ভিডিঅ' দিব পৰা নাই। খেতিপথাৰৰ কাম শেষ হ'লে নিশ্চয় আপোনালোকলৈ সদায় এটা নতুন ভিডিঅ' আগবঢ়াই যাম। আজি লৈ আছে এটা সম্পূৰ্ণ গাঁৱলীয়া নিভাঁজ পৰিৱেশৰ দৃশ্য। আহকচোন আমি আজি আমাৰ গাঁওখন ফুৰি আহোঁ। বন্ধুসকল, গাঁৱত থকা লোকসকলে বুজি পায় গাঁৱৰ পৰিৱেশ, গাঁৱত থকা সুকীয়া আমেজ নহয় জানো। গাঁৱৰ ধূলি বালিৰ লগতে বোকা পানী গছকি ঘূৰি ফুৰা মজাই বেলেগ। বানপানী হোৱাৰ লগে লগে কলগছৰ বোৰ সাজি দিনৰ দিন ঘূৰত উঠি ঘূৰি ফুৰা আমেজেই সুকীয়া। আবেলি হোৱাৰ লগে লগে ঘৰ কাৰো কথা নুশুনি খেলিবলৈ দৌৰ মাৰি যোৱা, গধূলি নামঘৰে ককাই কোৱা দবাৰ শব্দ শুনাৰ লগে লগে প্ৰাৰ্থনা কৰি পঢ়া টেবুলত চিঞৰি চিঞৰি কিতাপ পঢ়া কিমান যে সুকীয়া আমেজ আছিল। এবাৰ সেই উভতি যাওকচোন গাঁওখনলৈ, আপোন গাঁওখনলৈ উভতি যাওকচোন আপোনালোকে। কিমান যে ভাল লগা দিন আছিল নহয় জানো বন্ধুসকল। কিমান যে ভাল লাগিছিল গাঁৱত থাকি কৰা সৰু সৰু দুষ্টামিবোৰ কিমান যে আমোদজনক আছিল নহয় জানো। আজিকালি সকলো সলনি হৈ গ'ল বন্ধু নহয় জানো। আগতে আজৰি সময়ত যেনেদৰে আমি গাঁৱত মানুহৰ ঘৰে ঘৰে গৈ বাৰীৰ ভিতৰে ভিতৰে গৈ কঁঠাল, আম, পনিয়ল, লিচু আদি বিচাৰি ফুৰি খাইছিলোঁ, আজিকালি জানো গাঁৱত দেখিবলৈ পোৱা যায়? আজিকালি জানো গাঁৱৰ ল'ৰা ছোৱালীবোৰে এনেদৰে বিচাৰি ফুৰে? আজিকালি সকলো ব্যস্ত হৈ পৰে মোবাইলত, সকলো ব্যস্ত হৈ পৰে ফেচবুক, হোৱাটছএপত নহয় জানো বন্ধুসকল। তাহানিৰ সেই আমাৰ গাঁওখনেই বহুত ভাল আছিল নহয় জানো। য'ত কোনো ব্যস্ত নাছিল, সকলোৰ লগতে মিলা প্ৰীতিৰে আছিল, সকলোৱে সকলোৰ লগত হাঁহি ফূৰ্তি কৰি আছিল নহয় জানো। আজিকালি ডিজিটেল যুগ যদিও আমাৰ গাঁওখন কিন্তু আগৰ দৰেই আছে। সকলোৰে হাতত মোবাইল আছে যদিও কিন্তু সকলোৱে আবেলি সময়ত লগ হৈ খেলা ধূলা কৰে। আজিও এখন বিশাল ডাঙৰ পথাৰ, য'ত হাল বাই থৈছে ৰুবৰ কাৰণে। ইয়াতে কৰা হয় খেতি বাতি। এটা সুন্দৰ পৰিৱেশ আমাৰ গাঁওখন নহয় জানো বন্ধুসকল। এটা সুন্দৰ পৰিৱেশ চাওকচোন। এই বিশাল পথাৰখনৰ লগতে লাগি আছে এটি সৰু জান, য'ত বাৰিষা অহাৰ লগে লগে আমাৰ গাঁৱৰ সকলো লোকে মাছ ধৰিব যায়। খৰালি হোৱাৰ লগে লগে জানখন শুকাই যায়, লগতে পথাৰখনক লৈ ব্যস্ত হৈ পৰে সকলো ল'ৰা ছোৱালী। গাঁৱৰ ডেকা গাভৰুৱে লগ লাগি পথাৰখন উলিয়াই এখন সুন্দৰ ফিল্ড। আপোনালোকে দেখিছে দুই এজন মানুহে কেনেদৰে মাছ মাৰি আছে। এনেকুৱা পৰিৱেশ হয়তো গাঁৱতহে দেখিবলৈ পোৱা যায়। দেখিছে দুই এজন মানুহে ইয়াত মাছ মাৰি থকা আপোনালোকে। কি এটা সুন্দৰ পৰিৱেশ চাওকচোন আমাৰ গাঁওখন। আপোনালোকৰ বাৰু মন নাযায়নে এনেকুৱা এটা সুন্দৰ পৰিৱেশত বসবাস কৰিবলৈ, সুন্দৰ পৰিৱেশত থাকিবলৈ আপোনালোকৰ বাৰু মন নাযায়নে কাৰো? আহিবচোন এদিন আমাৰ গাঁওখনক চাবলৈ। কি সুন্দৰ পৰিৱেশ। লগতে এটা কথা ক'বলৈ আপোনালোক পাহৰিছে,
আমাৰ এই সুন্দৰ গাঁওখন দেখিছে নহয়, এই জেগাডোখৰতে বহুত দূৰ দূৰণিৰ পৰা ল'ৰা ছোৱালীয়ে আহি ফটো মাৰিব আহে। বহুত দূৰ দূৰৰ পৰা, অকল আমাৰ শিৱসাগৰে নহয়, বহুত দূৰৰ পৰা আহে ল'ৰা ছোৱালীয়ে ফটো মাৰিবৰ কাৰণে। এটা সুন্দৰ ফটো প্লেচ। আপোনালোকে আহিব পাৰে আমাৰ ইয়াত ফটো মাৰিবৰ কাৰণে। এখন ডাঙৰ বিশাল পথাৰ। বন্ধুসকল, আকাশখনেও কৰা মেলা কৰি ডাৱৰ লৈ আহিছে, হয়তো বৰষুণো পৰিব পাৰে এটুপ দুটুপকৈ। পৰিছেই এটুপ দুটুপকৈ বৰষুণ। মোৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিব লাগিব। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো।